শান্তি চুক্তি সেই শান্তি চুক্তিৰ জৰিয়তে জৰ্জৰিত বিটিআৰ অঞ্চলটো এই জৰ্জৰিত বিটিআৰ অঞ্চল বুলি নহয় এইটো প্ৰভাৱটো অসমত পৰিছিলে আৰু সারা ভাৰতবৰ্ষত বিটিচিৰ যেটো হেৰি হৈছিল অশান্ত হৈছিল এইটো ভাৰতবৰ্ষতো পৰিছিলে তো সেইটো চুক্তি হোৱাৰ পিছত আমি ইয়াত এটা আটাইতকৈ মূল্যৱান বস্তু পাইছো সোণ আৰু হীৰাতকৈ মূল্যৱান পাইছো এইটো হ'ল শান্তি এই শান্তি অহাৰ লগে লগে আমাৰ বিটিআৰ অঞ্চলটো এতিয়া প্ৰগতি হৈ আছে তো বিটিআৰ চৰকাৰ হোৱাৰ পিছত এতিয়া বিটিআৰ চৰকাৰে যিখিনি আঁচনি লৈছে তেতিয়া 17 বছৰৰ যিটো চৰকাৰে গঠন কৰি শাসন কৰিছিলে তেওঁলোকৰ দিনত আমি সেইবিলাক কৰিবলৈ কৰা দেখিবলৈ পোৱা নাই এতিয়া আমি তেখেতে কৈছে কোনো পাব্লিক ৰিলেটেড নহয় এতিয়া আমি কৈছে জ্ঞান চেৰাং আঁচনি যিটো ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ প্ৰতি বছৰে তাৰমানে 200 জন ছাত্ৰ ছাত্ৰীক দুখীয়া ছাত্ৰ ছাত্ৰীক বা মেধা ছাত্ৰ ছাত্ৰীক 5000 টকাকৈ দিয়া যায় হিতুটো মানে কোনোদিন কৰা নাছিলে দুখীয়া ছাত্ৰ ছাত্ৰীসকলে 5000ৰ জৰিয়তে তেওঁলোকৰ এডমিশনৰ লগতে কিতাপ পত্ৰ নিজৰ লাগতিয়াল যিখিনি বস্তু সেইখিনি ক্ৰয় কৰি ল'ব পৰা হৈছে এইটো পাব্লিক ৰিলেটেড নহয় নেকি তাৰপিছত আলাৰি চেৰাং তে মন্দিৰ মছজিদবিলাকত মন্দিৰ বিভিন্ন ধৰণৰ আমাৰ মন্দিৰ মছজিদ গিৰ্জা আছে এইবিলাকত এতিয়া আমাৰ চৰকাৰে বিটিআৰ চৰকাৰে কি কৰি আছে ইয়াতে আঁচনি ধৰি ইয়াতে সাহায্য দি আছে 2 লাখ টকাকৈ দিছে এই 2 লাখ টকাকৈ দিয়াৰ পিছত এইটো যেটা পাব্লিক ৰিলেটেড নহয় নেকি অকল এইটোত এটা জাতি বা জনগোষ্ঠীৰ কাৰণেতো কাম কৰা নাই ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এইটো মন্দিৰ যিবিলাক নেকি আছে যিবিলাক নেকি য'ত হাজাৰ হাজাৰ মানুহে সমাগম হয় এইবিলাকত সাহায্য কৰি আছে তাৰপিছত অনচাই বিধানগিৰ জৰিয়তেও কি কৰি আছে এতিয়া সাহায্য দি আছে এইবিলাক পাব্লিক ৰিলেটেড নহয় নেকি তাৰপিছত আৰু কি আছে আই অনচাই বিধানগি যিবিলাক নেকি গৰ্ভৱতী মহিলাসকল আছে তেওঁলোকৰ যাতে গৰ্ভস্থ সন্তানবিলাক কোনো কাৰণতে অনিষ্ট নহয় সেই অনিষ্ট নোহোৱাৰ কাৰণে তাৰমানে এটা আমাৰ বিটিচি চৰকাৰৰ তৰফৰ পৰা ইয়াতকে এটা ব্যৱস্থা লোৱা হৈছে আমাৰ সন্মানীয় সভাপতি তথা বিটিচি চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত যিবিলাক নেকি আঁচনি লৈ আছে সেই আঁচনিবোৰ গোটেই মানে পাব্লিক ৰিলেটেড হৈছে ইয়াত আমাৰ তামোলপুৰ এটা জিলা হৈ গ'ল এই তামোলপুৰ নতুনকৈ জিলা হৈ গ'ল সেই তামোলপুৰ জিলা হোৱাৰ লগে লগে যিটো অঞ্চলত উন্নয়ন সেই উন্নয়নটো ক্ষীপ্ৰ গতিত আগবাঢ়ি আছে এতিয়া তামোলপুৰ অঞ্চলত কচুবাৰীত এটা মেডিকেল কলেজ স্থাপন কৰিবলৈ গৈ আছে ইয়াৰ পিছতে আছে তামোলপুৰত কেঞ্চাৰ হস্পিটেল হ'ব এইবিলাক পাব্লিক ৰিলেটেড নহয় নেকি কুমাৰীকেইটা অঞ্চলত দুটা ডাঙৰ অনুষ্ঠান আহিবলৈ গৈ আছে এটা ভেটেনাৰী কলেজ ইয়াত বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত অধ্যয়ন কৰিব পাৰিব আৰু বড়োসকলৰ ধৰ্ম বাথৌ ধৰ্ম সেইটো ৰিচাৰ্চ কৰাৰ কাৰণে বাথৌ হাৰিমাপুৰি এটা ইয়াত গঠন কৰা হ'ব এইটো পাব্লিক ৰিলেটেড হয় নেকি তো ইয়াৰ বাদেও আমি এটা হেৰি পাইছোঁ কি আমাৰ যিবিলাক নেকি চিফ মহোদয়ে এতিয়া কি কৰি আছে ছুপাৰ 50 নামৰ এটা আঁচনি প্ৰস্তুত কৰি আমাৰ চৰকাৰৰ তৰফৰ পৰা বিনা পইচাত আমাৰ দুখীয়া মেধা ছাত্ৰ ছাত্ৰীসকলক কি কৰি আছে ইউপিএসসি পৰীক্ষা দিয়াৰ কাৰণে নিট পৰীক্ষা দিয়াৰ কাৰণে আৰু এপিএসসি পৰীক্ষা দিয়াৰ কাৰণে 50 জন কৈ এতিয়া বিনা পইচাত মানে পঢ়াই আছে তো এইবিলাকতো পাব্লিক ৰিলেটেড নহয় নেকি এতিয়া এই 50 জনৰ ভিতৰত এতিয়া এপিএসসিত যিবিলাক হেৰি দিছিলে 27 জন দিছিলে তাৰ ভিতৰত মূল পৰীক্ষাত এতিয়া 16 জনে পাছ কৰিছে তো এতিয়া এইটো পাব্লিক ৰিলেটেড নহয় নেকি এতিয়াতো এই ছাত্ৰ ছাত্ৰীসকলে উৰাইব আমাৰ চৰকাৰৰ শাসন কৰিব পাৰিব তেওঁলোকে অফিচাৰ হ'ব আমাৰ 58 নং তামোলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জলেন দৈমাৰীয়ে কি ছুপাৰ 10 বুলি তেওঁ 10 জন ছাত্ৰ ছাত্ৰীক এপিএসসি পৰীক্ষা দিয়াৰ কাৰণে তেওঁ পঢ়াই আছে তো এইবিলাক পাব্লিক ৰিলেটেড নহয় নেকি গতিকে তেওঁ যিবিলাক দাবী কৰিছে সেই দাবী কৰা মতে আসলতে তেওঁ জ্ঞান নাই তেওঁ আসলে একোই নাজানে তেওঁ নিজকে এটা ক'বলৈ বিচাৰিছে তেওঁ যে সামাজিক এজন ব্যক্তি হ'লে সমাজৰ কাৰণে কাম কৰি থকা বুলি কৈছে তেওঁ যদি আসলতে প্ৰকৃত সমাজ মানে সংস্কাৰ বা সমাজৰ কাৰণে কাম কৰা ব্যক্তি হয় সোশ্যাল ওয়ার্কার হয় তেতিয়ালে এই কথাবোৰ তেওঁ গম পাব লাগিছিল তা ইয়াৰ বাদেও আমাৰ কি হৈ গ'ল ডুৰান কাপ এছিয়াৰ আটাইতকৈ পুৰণি যিটো ফুটবল মেটচ এইটো আমাৰ হৈ গ'ল তাৰ পিছত আৰু আমাৰ নলেজ ফেষ্টিভেল হৈ গ'ল ISPL মানে লিগ খেলা হৈ গ'ল ইয়াৰ পিছতে আছে কি আমাৰ খো খেলা এছিয়ান খেলা আমাৰ টাউনপুৰত হৈ গ'ল তাৰ পিছত আৰু আছে ইয়াৰ পিছত আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ হ'ল কি আমি যিটো অত বছৰে দাবী কৰি আহা যেটো আমাৰ সীমা বৃদ্ধি সেই সীমা বৃদ্ধিটো আমাৰ গপুৰলৈকে হ'ল ইয়াত 41খন গাঁও অন্তৰ্ভুক্ত হৈছে
আৰু ইয়াৰ পিছতে আমাৰ যেটো সমষ্টিটো হেৰি 60টা হ'ব এই 60টা সমষ্টিত আমি পাবলৈ সক্ষম হ'ম গতিকে এইবিলাক যিবিলাক আমাৰ চৰকাৰে কৰি আছে সেই চৰকাৰে কৰি থাকাটো পাব্লিক ৰিলেটেড কাম কৰি আছে আইওআইৰ ঘৰবিলাক যেহেতু মানে 2011 চনৰ পৰাই হোৱা নাছিলে এতিয়া আমাৰ চৰকাৰ আহাৰ লগে লগে এতিয়া আমাৰ বিটিআৰ অঞ্চলত এনেকৈ ঘৰ পাইছে প্ৰতিটো ভিচিডিচিত 400ৰ পৰা 350-500 লৈকে ঘৰ মানে দুখীয়া নিচলা তেওঁলোকে আশ্ৰয়বিহীন মানুহবিলাকে ঘৰ পাবলৈ সক্ষম হৈছে তো এইবিলাকটো আমি দেখিবলৈ পাইছোঁ ইয়াৰ বাদেও এতিয়া পগলা দলংটো হোৱা নাছিলে আজি 17 বছৰে পগলা দলংটো বনাই আছে এতিয়া আমাৰ দৰংগাজলিত আপোনাৰ ইয়াৰ পৰা মটঙা নদীত কাউলিলৈ যোৱা যেটো ৰাস্তা এটো দলং হৈ আছে ইয়াৰ পিছতে আপোনাৰ বাল্টি নদীৰ দলং হৈ আছে এতিয়া লটিবাৰী পাকিবাৰী হৈ নাগৰিলৈ যেটো সংযোগ সেই সংযোগটো এতিয়া কি ৰাস্তাটোত মানে মটঙা নদীৰ দলং হৈ আছে এইবিলাকটো পাব্লিক ৰিলেটেড গতিকে পাব্লিক ৰিলেটেড কোনো কাম কৰা নাই বুলি ক'লে আমি এটা গৰিহণা দিছোঁ তেখেতৰ সীমিত নলেজেৰে যিখিনি কথা ইয়াক আমাৰ জনসাধাৰণক বা আমাৰ বিটিচি অঞ্চলৰ যিবিলাক নেকি ভোটাৰ্ছ এইবিলাক বিপথে পৰিচালনা কৰাৰ কাৰণে তেখেতে যিটো প্ৰয়াস কৰিছে আমি নৎসাত কৰিছোঁ তেখেতক গৰিহণা দিছোঁ আমি তেখেতে জইন কৰিছে বুলি কৈছে কিন্তু তেওঁ আমি প্ৰাথমিক যিটো সদস্য সেই সদস্যটো তেওঁ আজিলৈকে গ্ৰহণ কৰা নাই গতিকে তেওঁ আমাৰ দলৰ পৰা পদত্যাগ কৰিছে যদিও ইয়াৰ পৰা আমাৰ ইউপিপিএল দলৰ কোনো ক্ষতি নহয় তেওঁ নিজৰ এটা ভোটহে তেওঁ মানে হেৰি কৰিছে মাইনাছ হৈছে ইয়াৰ বাদে কোনো এজন ব্যক্তিক তেওঁ ইয়াত আমাৰ ভোটাৰসকলক ডাইভাৰ্ট কৰিব নোৱাৰে গতিকে আমি 26 নং দৰংগাজুলিয়ে তীব্ৰ ভাষাৰে তেখেতক কৰি হয় আজি বিশেষ কাৰণ আমি 26 নং দৰংগাজুলি ব্লক ইউপিপিএল দলে এটা স্পষ্টীকৰণ দিয়াৰ কাৰণে আমি আজি এটা বাইক দিবলৈ ওলাইছোঁ তে আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যোৱা 8 তাৰিখে মানে চলিত মাহৰ 8/11/2023 তাৰিখে আমাৰ পাৰ্কেজুলি অঞ্চলৰ আৰগনচান মুছাৰী নামৰ এজন তেওঁ ইউপিপিএল দলৰ বুলি দাবী কৰিছে তেওঁ মানে দলৰ পৰা প্ৰতিত্যাগ কৰি তেওঁ ইউপিপিএল দলটো একো মানে কাম কৰা নাই এই কথাটো তেওঁ মানে কৈছে হেতু আমি প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছোঁ আৰু তেখেতৰ যেটো বক্তব্য সেই বক্তব্যটো আমি 26 নং দৰংগাজুলি ব্লক ইউপিপিএল দলৰ পৰা নৎসাত কৰিছোঁ কাৰণ তেওঁ যেটো কৈছে হেতু কোনো অৰ্থহীন ইয়াৰ কোনো ভিত্তি নাই তেওঁ যিবিলাক নেকি ষ্টেটমেন্ট দিছে হেতু আসলে ভিত্তিহীন তেওঁ যোৱা এমএলএ ইলেকশ্যনৰ যেটো বাই ইলেকশ্যনৰ জয়েন হোৱা বুলি কৈছে আমাৰ ইউপিপিএল দলত কিন্তু জয়েন হ'লে তেওঁৰ প্ৰাথমিক আমাৰ সাংবিধানিক মতে আমাৰ যেটো সংবিধান সেই সংবিধানৰ মতে তেওঁ প্ৰাথমিক যেটো সদস্য সেই প্ৰাথমিক সদস্যটো তেওঁ গ্ৰহণ কৰা নাই তেওঁ জয়েন কৰি থাকিল ইয়াৰ পিছত আমি তেখেতক আমি 26 নং দৰংগাজুলি ব্লক ইউপিপিএল দলৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী হৈছে সেই কাৰ্যসূচীত আমি কোনোদিন তেখেতক আমি অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নাই আমাৰ বাইক ৰেলী হৈছে দুটাকৈ আমাৰ পাৰ হৈ গ'ল আমাৰ প্ৰতিষ্ঠা দিব পাৰ হৈ গ'ল 5 আগষ্টত 2020 আৰু 21 আৰু 22ত এইবিলাকতে তেখেতক আমি এক্টিভিটিছ দেখিবলৈ পোৱা নাই আমাৰ ব্লকবিলাকৰ যিবিলাক নেকি বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ আছে সেই কাৰ্যসূচীবিলাকত আমি তেখেতক অংশগ্ৰহণ দেখিবলৈ পোৱা নাই তো যি